পথাৰৰ সোণগুটি চপাই কোনে কোনে বাৰু ন সাজে এসাজ খালে। আমাৰ কিন্তু ন বুলি নামঘৰতে লগালে দেই। বলকচোন আৰম্ভ কৰোঁ নলৈ বুলি। এয়া দেখিছে নহয়, নলৈ বুলি আমি দুইজনী ওলালোঁ, বায়েক ভনীয়েক আৰু লগতে ছোৱালী দুইজনী লৈ পেলাই এয়া আহি পালোহি নামঘৰ। নামঘৰত ইতিমধ্যে প্ৰসাদ চৰসাদ বিতৰণ কৰা হৈ গ'ল। আমাৰ অলপমান দেৰি হ'ল, একেবাৰে খানাৰ থালিতে পাই গৈছোঁগৈ আৰু। পাতপাৰা দেখিছে নহয় কিমান যে হাল্লা কৰিছে নহয়, আৰু যেতিয়ালৈকে মুখৰ আগত নপৰেতো তেতিয়ালৈকে হাল্লা কৰিয়ে থাকিব। এতিয়া চাওকচোন কিমান মাত হৈ আছে একদম। এয়া চবৰে মুখৰ আগত খানা আহি পাই গৈছে। সেই নামঘৰত যিহেতু নিৰামিষ খুৱাইছে, তথাপিতো লগে ভাগে খোৱাৰ মাদকতাটোৱে সুকীয়া নহয় জানো। আপোনালোকৰ কোনে কোনে বাৰু ন খালে জনাবচোন। আমাৰ আগতে ঘৰে ঘৰে খোৱা হয়, এইবাৰ কিন্তু আমাৰ ন নামঘৰত লগাইছে সমজুৱাকৈ। এনেকৈ ভাল লাগে নহয়নে? আপোনালোকৰ কোনে কোনে ন খালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এয়া দেখিছে নহয়, সকলোৱে তৃপ্তিৰে এসাঁজ লগে ভাগে খালে। এয়া সকলোৱে একদম নিমাত খোৱাত চবেই একদম মগ্ন হৈ আছে। আজিলৈ বাৰু ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। খাই বৈ আজৰি হ'ল আৰু আমি এনেকৈ বহি আছোঁ। বহি লৈ পেলাই আহি আৰু ছোৱালী দুজনীয়ে খেলি থকা দেখি পেলাই অকণমান ভিডিঅ' কৰিলোঁ বাহিৰতে। এয়া ভিডিঅ' চিডিঅ' কৰি মেলি আৰু ন চখ খাই মেলি আমি ঘৰমুৱা হ'লোঁ। আজিলৈ আহিলোঁ, বাই।